মোলৈ পঠাইছা তোমাৰ জ্ঞানৰ পুথিখন। তুমি হেনো মহাবিজ্ঞ, বিজ্ঞানীৰো সৃষ্টিকৰ্তা, ক্ষমতাধৰ, পথ প্ৰদৰ্শক, সত্যবাদী। সকলোবোৰ উপদেশ লিপিবদ্ধ হৈছে তাত। তাৰ আখৰৰ সমষ্টিৰ আঁৰত ফুটিছে তোমাৰ সকলো ৰহস্য, তোমাৰ সৃষ্টি নৈপুণ্যতাৰ সৌন্দৰ্য, ভয়ংকৰ ফণিক সৃষ্টি কৰিব পৰা তোমাৰ ক্ষমতা। তোমাৰ জ্ঞানৰ পুথিখনৰ পৰা জ্ঞান পিপাসলৈ সৃষ্টি হৈছে পাহাৰৰ সমান আগ্ৰহ। কেনেকুৱা তোমাৰ ৰহস্য, কেতিয়া প্ৰতিপন্ন হ'ব? সঠিক পথ কেতিয়া বিচাৰি পাব তোমাৰ কথাবোৰৰ সত্যতা? সঁচাকৈ আছে নেকি তোমাৰ অস্তিত্ব? তোমাৰ বহু কথাৰ সত্যতা প্ৰতিপন্ন হৈছে। গ্ৰহ নক্ষত্ৰৰ নিজ পথত পৰিভ্ৰমণ, উদ্ভিদ অনুভৱ কৰিব পৰা দুখ, বৃক্ষৰ লগত থকা মানুহৰ সম্পৰ্ক, প্ৰতিপাদিত এই সকলোবোৰ কথাই মানৱ কল্যাণৰ। মই ইয়াৰ সকলো ৰহস্য জানিবলৈ চেষ্টা কৰিছোঁ তুমি দিয়া এই জ্ঞানৰ পুথিখনৰ পৰা।